प्यार क्या तो डरना क्या चलो क्या शाबाश बेटा এনেকৈ আজিৰ ভ্ৰমণত চিলিণ্ডাৰ বেগ লৈ এই গাড়ীখনত আমি গোটেই সপৰিয়ালে উপস্থিত হ'মগৈ ক'ত যাম কি কৰিম আপোনালোকে চাই থাকিবচোন ভিডিঅ'টো লগতে আমাৰ লগতে আপোনালোকেও গৈ থাকক গাড়ীত উঠি খাই দিয়া এইটো আমাৰ কৈ বাচন কৈ এই সখীৰ ল'ৰা বাইদি খাই দিয়া এইটো বেগটো আগত নিব লাগিব ফেমিলি মোৰ ফেমিলি মোৰ চলি তাৰ চলি একেলগে আমি যাওঁ আচ্ছা এনেকৈ আজিৰ জাৰ্ণি আৰম্ভ তাকে কৈ থাকে আমাৰ ফেমিলিক কাৰণে বাবু এওঁলোকে যে আমাক নিয়ম নাই সেইকাৰণে গোটেই পৰিয়ালে ওলালো আৰু যি হয় মানে কি আপোনালোকৰ লগত বলক ভিডিঅ'টো চাই থাকক কেনে লাগে জনাব मैं तो तेरे को हरामी समझता था तू तो राम निकला रे देव मानुस निकला শৰাইঘাট ব্ৰিজ শৰাইঘাট কাপুল গুৱাহাটীৰ পৰিৱেশ খুব ধুনীয়া হৈ আছে এয়া হৈছে গুৱাহাটীৰ ওজা হুণ্ডাই কোনোবাই যদি জেচিবি ল'ব বিচাৰে ইয়াত ল'ব পাৰিব মানে গভীৰ টোপনিত পৰিছে এওঁলোক আচ্ছা শ্বিলং মেইন টাউনৰ পৰিৱেশ খুব ধুনীয়া লাহে লাহে এতিয়াই শ্বিলঙৰ অনুভৱ হৈছে মানে পোন প্ৰথমে শ্বিলং পিকৰ পৰা আৰম্ভ কৰি যাওঁ আজিৰ ভ্ৰমণ गोश्ती की जिन्हें बेरा बनाई थी ना क्या नजारा है এয়া হৈছে শ্বিলং পিকৰ বজাৰ আপোনালোকে যদি ইচ্ছা কৰে ফুলকবি বন্ধাকবি বিলাহী আলু কম কম দামতে লৈ যাব পাৰে গাজৰ এই কিतना হে কম 80 গাজৰ লৈ ল'লোঁ এটা খুব ধুনীয়া শ্বিলঙৰ গাজৰ আৰু এটি জলকীয়া জলকীয়া চাওক না ভাই কেনেকুৱা বম বম অলপমান খাই চাম নেকি বম জ্বালা পিকৰ পৰা ৰিটাৰ্ণ হ'লোঁ আমি এতিয়া আকৌ যাওঁ বাৰু কি কি ঠাই চাব পাৰোঁ বহুত নিয়ৰ পৰি আছে আৰু বৰষুণ পৰি আছে আজি বেলেগ ঠাই চোৱাৰ সময় নহ'ব আমি হোটেল বুকিং কৰিছিলোঁ হোটেললৈকে যাওঁ কাইলৈ বাৰু দেখা যাব চিলিণ্ডাৰ লৈ ভাত বনাই তেল আনছো কেৰাচিন আদা নহৰু খাই ৰিমদা আপোনালোক চাই থাকোঁ ভিডিঅ'টো কেনে আমাৰ লগতে খুচি পৰি একেলগে কষ্ট কৰি আহি নহৰু লৈ জ্বালা লৈ এই ৰিক্সা কি জ্বালা প্যাৰ কিয়া তো ডৰনা কিয়া জ্বালা मैं पागल हूँ এয়া হৈছে আলু শ্বিলঙৰ ধুনীয়া ধুনীয়া আলু হয়তো পাল্লা কিমান ল'লে 120 এক পাল্লাত 120 6 কিলোত 120 এয়া হাৰি চৰু চাই লওঁ এইটো চন্দ্ৰভাইৰ সৰু বেবী এই চিলিণ্ডাৰত ধুনীয়াকৈ এই গাহৰি বহাই দিম এই গাহৰি লৈ আহিছোঁ কিনি খাব দৰকাৰ নাই ইমান পইচা দি পেলাই কম পইচাত মজা খানা এইকেইটা জ্বলাব দিবি দিলো আৰম্ভ কৰি কেৰাহী ভাই বতা ক'ৰ পৰা লাগিছে কথা নাই এই ষ্টাৰ্ট হৈছিল এনেকৈ আৰম্ভ হ'ব আজিৰ দিনটো বৰ দুখৰ বিষয় গোটেই বৰষুণ
বৰষুণ গোটেই বৰষুণ এনেকৈ এইখন হোটেলত গোটেই ৰাতি কটালোঁ আজি আপোনালোকক কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু নেৰা বৰষুণ পৰি আছে নাজানো কি হয় আপোনালোকে চাই থাককচোন বাৰু ভিডিঅ'টো এয়া হৈছে চেৰাপুঞ্জী 7 ভনীৰ দৃশ্য আৰু বহুতে কয় ইংৰাজীত 7 সিষ্টাৰ বুলি কয় এয়া হৈছে 7 ভনী খুব সুন্দৰকৈ দেখা দিছে আকৌ অকণমান পিছতে নাইকিয়া হৈ যাব কিন্তু গোটেই ধুঁৱলি কুঁৱলী হৈ যাব এনেকৈ ধুঁৱলি কুঁৱলী হয় আৰু ৰাস্তা ঘাট একো নেদেখা হৈ গৈ থাকে আৰু হঠাতে বৰষুণ অকণমান ৰ'দ থাংগন পাৰ্কত আমি নিজকে ভাত পানী বনাই খাওঁ দিয়ক আৰু উপায় নাই কি কৰিব ধাবা ৰেষ্টুৰেণ্টতো খাবৰ কাৰণে পইচাই নাই সেইকাৰণে নিজে বনাই খাওঁ নিজে বনাই খোৱা টেষ্টিয়ে বেলেগ এইটো কি হয় ৰঞ্জিত তিতা বেগন পাহাৰীয়া তিতা বেগন হয় চাটনি বনাম জলকীয়া পাহাৰৰ জলকীয়া এনেদৰে চব্জি কাটি আছোঁ এইবিলাক গেছ চলি আছে বন্ধাকবি ফুলকবি আলু এনেকৈ ভাজি বনাম ধুনীয়াকৈ গেছটোৰ পাৱাৰটো বাঢ়িব নেকি আৰু অকণমান বাঢ়াই দিয়া এই চুলাৰে কাম হোৱা নাই মানে লাহে লাহে হৈ আছে সেইটো কাৰণে এই খৰিৰ ব্যৱস্থা চাওক কিদৰে জ্বলাব লগা হৈছে ইমান বৰষুণ পৰি আছে উপায় নাই খাবতো লাগিবই এনেদৰে বিচনী মাৰি মাৰি ভাত খাব লগা হৈছে এনেকৈ আমাৰ বহুত কষ্টৰ মাজেৰে ভাত আঞ্জা কিবাকৈ বনাই উঠিলোঁ এতিয়া খাবৰ কাৰণে যোজা কৰিছোঁ কিন্তু বতৰটো খুব বেয়া বৰষুণ আহো অৱস্থা হৈ আছে মানে কেঁচাই পকাই কিবাকৈ বনাইছোঁ আৰু উপায় নাই